पार्थ गीता मे सरमुत्तमम् गीता मे ज्ञानमत्युग्रम् गीता मे ज्ञानं व्ययम् गीता मे सुत्तमं स्थानं गीता मे परमं पदम् गीता मे परमं गुह्यम् गीता मे परमो गुरुः गीताश्रयेऽहं तिष्ठामि गीता मे परमं गृहम् गीता ज्ञानं समाश्रित्य त्रिलोकीं पालयाम्यहम् गीता मे परमा विद्या ब्रह्मरूपा न संशयः अर्धमात्राक्षरा नित्य मनिर्वश्य पदात्मिका আকৌ পুৱালে ৰাতি পুৱালে আকৌ ৰাতি পাৰ হ'ল ফেহুজালি ধৰণীৰ সেউজীয়া দুবৰি বুকুত সিঁচি দিলে দিবাকৰে আল ফুল উমাল হাতেৰে কুমলীয়া ৰ'দ একাজলি সাৰ পালে নিদ্ৰাশক্ত চকুৰ গৰাকী সাৰ পালে সেইজনো সুশোভিত সেতেলিত যাৰ উজাগৰে গ'ল ওৰে ৰাতি দিনৰ শেষত ৰাতি ৰাতিৰ শেষত দিন স্বাভাৱিক নিভাজ গতিৰে আহি আছে চিৰন্তন অগণন অভগন দেখি আছে এই পৃথিৱীয়ে সকলোতে স্বাভাৱিক নীলাভ আকাশ স্বাভাৱিক ভংগীমাৰে চন্দায়িত পশ্চিমা বতাহ স্বাভাৱিক উপলব্ধি স্বাভাৱিক হৃৎপিণ্ড স্বাভাৱিক প্ৰতিটো কঁপনি স্বাভাৱিক চঞ্চলামী সদ্যজাত হৰিণা পোৱালি স্বাভাৱিক অধিক উৎসাহ চিকাৰৰ সন্ধানত সতৰ্ক খোজেৰে ক্ষুধাটোৰ ঢেকীয়া পতীয়া স্বাভাৱিক অভিজ্ঞ উশাহ সকলোতে স্বাভাৱিক তথাপিতো ক'ৰবাত যেন কিবা এক অনৰ্থ ঘটিছে বিধাতাৰ নিৰ্ধাৰিত সাংখ্য গণনাৰ সুশৃংখল হিচাপৰ কোনোবা পৃষ্ঠাত কিবা এক আউল লাগিছে বলাচোন আগবাঢ়ি চাওঁ সৃষ্টিৰ চিৰন্তন মায়ানগৰীত দিগ্ভ্ৰান্ত কাৰোবাক কোনোবাখিনিত কিজানিবা লগ পাই যাওঁ সেয়া দেখো হস্তিনাপুৰত প্ৰভাতৰ প্ৰাৰম্ভতে কি হবা ৰুখন মাখন অতি ব্যস্ত দুৰ্যোধন উত্তেজিত দুঃশাসন প্ৰৌৰত্বৰ গাম্ভীৰ্যেৰে পিতামহ হোৱা সেইজন হাতে হাতে মাৰণাস্ত্ৰ সুসজ্জিত ৰথস্ত্ৰ নিশ্চিত সমৰৰ যেন সেই আয়োজন কিন্তু কাৰ হতে ভাৰতৰ একছত্ৰী ৰজা ভীষ্ম দ্ৰোণ কৰ্ণ সুৰক্ষিত হস্তিনাৰ যুৱৰাজে কৰিব সমৰ কাৰ আছে এনে শক্তি মুখামুখি হয় শকুনিৰ কুট কৌশলৰ বলাচোন সেইফালে চাওঁ কিজানিবা কেনেবাকে এই মহাৰহস্য ৰাতি ঘূৰি কিবা এটা পাওঁ
সেয়াও এক অন্য বাহিনী। কাৰুণ্যৰ কাহিনীৰে বঞ্চনাৰ অতীতেৰে ক্ষত বিক্ষত হোৱা পাণ্ডৱৰ হৃদয়ৰ পুঞ্জীভূত গলিত ক্ষোভৰ কৰিবলৈ মহা উৎকীৰণ মুক্তকেশী সেইজনী আতুৰ পাঞ্চালী। হাতত গাণ্ডীৱ লৈ সেয়া ধনঞ্জয় আহিছে ওলাই। কাষত মিচিকি হাঁহি জগত বলিয়া কৰা কলীয়া কানাই। অলপ দূৰত সেয়া বিশাল বপুৰে হাতত গদাটো লৈ মহাবলী ভিৰ আৰু আগন্তুক সংহাৰৰ মহাশংকাত এতিয়াও হতভম্ব অসহায় মূক যুধিষ্ঠিৰ। সেয়া আহিল চলিল ব্যস্ততাৰ ৰাজধানী মুহূৰ্ততে পৰিল নিজৰ। সমৰৰ প্ৰাংগণত কৰিবলৈ বীৰত্ব প্ৰমাণ বীৰ সবে মেলিলে ঢাপলি। নিৰ্জন হাউলিৰ পশ্চিম কোণত বহি ৰল মাথোন দুজন, দায়বদ্ধ সঞ্জয় আৰু জন্মান্ধ ধৃতৰাষ্ট্ৰ, অসহায় বৃদ্ধ ৰাজন। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেত युयुत्सवः मामकः पाण्डवः चैव किमकुर्वत सञ्जय। কোৱা হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যোদ্ধা বেশী সমবেত পাণ্ডু আৰু মোৰ পুত্ৰ সবে এতিয়া কৰিছে কি? উদ্গ্ৰীৱ ধৃতৰাষ্ট্ৰ অন্ধ চকুত লৈ একাশ কলীয়া ডাৱৰ আশা আৰু আশংকাৰ। সঞ্জয়ৰ দৈৱ দিব্য দৃষ্টি নীতি আৰু অনীতিৰ ধাৰভাষ্যকাৰ। যুগান্তৰ অসহায় সাক্ষী কি যে এক গধুৰ দায়িত্ব নিৰপেক্ষ ধাৰা বৰ্ণনাল। নাই এতিয়া সময় এতিয়া নাই বিবেকৰ বিচাৰৰ আবেগৰ আবেশৰ। কৃষ্ণ দৌত্য তাহানিয়ে হল যে বিফল। এতিয়া সময় মাথো বাতৰি দিয়াৰ আগন্তুক কাল ধুমুহা। সঞ্জয়ে বিবৰি কলে, বেহুৰ আকাৰ লৈ সমবেত পাণ্ডৱৰ সেনাদল চাই দুৰ্যোধনে কাষ চাপি আচাৰ্য দ্ৰোণৰ হোৱা কলে ধীৰে ধীৰে, আপোনাৰ শিষ্য হোৱা দ্ৰুপদ তনয়ে সজোৱা বেহুৰে সেয়া সমবেত পাণ্ডৱৰ বিশাল বাহিনী। যুদ্ধে ভীমাৰ্জুন সম বীৰ্যবান ধনুৰ্ধাৰী বিৰাট দ্ৰুপদ ৰাজ মহাৰথী দুৰ্জেয় সাত্যকী। ধৃষ্টকেতু চেকিতান কাশীৰাজ বীৰ্যবান কুন্তীভোজ পুৰজিত। মহাবলী যুধামন্যু বীৰ্যবান উত্তমৌজা সুভদ্ৰা তনয় অভিমন্যু আৰু দ্ৰৌপদীৰ বীৰ পুত্ৰগণ প্ৰত্যেকেই মহাৰথী যোদ্ধা অনুপম। আমাৰো বিশাল সেনা যিসকল নায়ক প্ৰধান, শুনক এতিয়া কওঁ আপোনাক শিশৱৰ নাম। স্বয়ং আপুনি আৰু ভীষ্ম পিতামহ, কৰ্ণ বিকৰ্ণ ৰণজয়ী কৃপাচাৰ্য, সোমদত্ত পুত্ৰ অশ্বত্থামা জয়দ্ৰথ। মোৰ বাবে দিব পাৰে নিজৰ জীৱন, নানা অস্ত্ৰধাৰী হোৱা আছে বহুজন। ভীষ্মৰে ৰক্ষিত হৈও কিবা যেন কম, ভীমৰ সেনানী হোৱা লাগিছে সক্ষম। সেয়েহে বেহুস্থিত হৈ যথাভাৱে ভীষ্মকেই নিৰাপত্তা দিয়া সৰ্বজনে। জন্মাবলে হৰ্ষ তেওঁৰ ভীষ্ম পিতামহে সিংহনাদ কৰি শংখ বজাব ধৰিলে। লগে লগে সৃষ্টি হল শব্দ তৰংগ, গৰজিলে ৰণভেৰী শংখ মৃদংগ। সৰ্বদিশে বিয়পিলে ৰণবাদ্যধ্বনি, আকাশে বতাহে যেন উঠিলে কপন। শ্বেত অশ্বৰথে স্থিত কৃষ্ণাৰ্জুনে দিব্য শংখ ধ্বনি তুলি সঁহাৰি জনালে। শ্ৰীকৃষ্ণৰ পাঞ্চজন্য ধনঞ্জয়ৰ দেৱদত্ত, হুংকাৰত শংকা জন্মা পৌণ্ড্ৰ মহাশংখ। বৃকুদৰে ধ্বনি তুলি জন্মালে আতংক। কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামে শংখ বজায়।
শুভুক নামেৰে শংখ বজালে নকুলে, সহদেৱে যোগ দিলে মণি পুষ্পকেৰে। মহাধনুৰ্ধৰ কাশীৰাজে সৌৱা মহাৰথ শিখন দিয়ে, ধৃষ্টদুম্নে বিৰাট ৰাজে অজেয় সাত্যকীয়ে, দ্ৰুপদ দ্ৰৌপদীৰ পুত্ৰগণে কাষতে সুভদ্ৰা তনয়ে, প্ৰত্যেকেই সেই পৃথিৱীপতি নিজা নিজা শংখ বজালে। তুমুল শব্দই সেই পৃথিৱী আকাশ চানি তুলি প্ৰতিধ্বনি, ধৃতৰাষ্ট্ৰ সেনানীৰ হৃদয়ত যেন সংশয়ৰ তুলিলে কমল। শুনক ৰাজন, যুদ্ধাৰ্থে প্ৰস্তুত আপোনাৰ সেনালৈ চাই, কপিধ্বজ অৰ্জুনে ঋষিকেশ কৃষ্ণক কলে এইদৰে, হে অচ্যুত, ৰথখন লৈ হেৰা বলাচোন মাজলৈ যাওঁ। কাৰ কাৰ সতে মই কৰিব লাগিব যুদ্ধ, কিছুক্ষণ ৰৈ বলা সিহঁতক চাওঁ। দুৰ্বুদ্ধি দুৰ্যোধনৰ অহেতুক হিত কামনাৰ্থে, যুদ্ধত প্ৰবৃত্ত হোৱা যোদ্ধা সবক চাই নয়ন জোৰাওঁ। হে ভাৰত, ৰিপুঞ্জয়ী অৰ্জুনৰ কথা শুনি ঋষিকেশে চালনা কৰিলে ৰথ। দুপক্ষৰ মাজত সোমাই ভীষ্ম দ্ৰোণ সকলোৰে সমুখ কৰাই, সুকৌশলে ৰথখন স্থাপন কৰিলে আৰু কলে, পাৰ্থ, সমবেত কৌৰৱ সবক সৌৱা লোৱা তুমি চাই। অৰ্জুনে চাই পঠিয়ালে, সৌৱা সেয়া পিতৃতুল্য পিতামহ আচাৰ্যসকল, মোমাই ককাই ভাই পুত্ৰ নাতি দল, শহুৰ সুহৃদ আৰু মিত্ৰসকল। আগন্তুক যুদ্ধৰ বাবে সাজু হোৱা সিসকল বন্ধু আত্মীয়ই বিষাদেৰে বিদীৰ্ণ কৰিলে অৰ্জুনৰ কঠোৰ হৃদয়। যুঁজিবলৈ সাজু হোৱা এইসকল আত্মীয় স্বজন দেখি মোৰ সৰ্বদেহা হৈছে অৱশ। শুকাই গৈছে মুখ, কম্পিত শিহৰিত মোৰ এই সমগ্ৰ শৰীৰ। অৱশ হাতৰ পৰা গাণ্ডীত পৰিছে খহি, জ্বলা পৰা লাগিছে ছালত। হে কেশৱ, পৰা নাই মই স্থিৰে ৰ'ব, ঘটিছে হয়তো মতিভ্ৰম, সৰ্বদিশে দেখা দিছে নানা কুলক্ষণ। বধ কৰি নিজৰ আত্মীয় বুজা নাই হ'ব পাৰে কি শুভ কাৰ্য। নালাগে নালাগে মোক যুদ্ধ বিজয়, ৰাজ সুখ ভোগ মোৰো এইদৰে কাম্য নহয়। যাৰ বাবে ৰাজ্য ভোগ সুখাদি কামনা, সেই গুৰু পিতৃ পুত্ৰ পিতামহ মোমাই শহুৰ নাতি খুলখালী আৰু কুটুম্বসকল সকলোৱে সমবেত যুদ্ধৰ বাবে ত্যাগ কৰি ধন আৰু প্ৰাণৰ মমতা। তেন্তে হে গোবিন্দ, তেন্তে সেই ৰাজ্য লাভ সুখ ভোগ জীৱনৰ কিনো প্ৰয়োজন? শিশৱৰ হাততেই যদি এতিয়াই ইয়াতেই হয় মোৰ নিজৰ মৰণ, হওক মই এই নিধন যজ্ঞ নোৱাৰো কৰিব হে মধুসূদন। জনাৰ্দন, পৃথিৱীটো সৰু কথা, ত্ৰিলোকৰ বাবেও যদিহে ধৃতৰাষ্ট্ৰ পুত্ৰগণকে লাগে আমি নিধন কৰিব, কোৱাচোন তাৰ পৰা আমাৰনো সুখ কিটো হ'ব? যদিও বা এওঁলোক প্ৰত্যেকেই আততাই, তথাপিও হত্যা কৰি গুৰু পৰিজন আমিহে পাপৰ ভাগী হ'ম। হে মাধৱ, সেই আমি সবান্ধৱে সিহঁতক নোৱাৰো বধিব। এইদৰে হত্যা কৰি আত্মীয় স্বজন কেনেকৈ আমি সুখী হ'ম? যদিও বা এওঁলোকে ৰাজ্য লোভত পৰি কুলক্ষয়ৰ দোষ মিত্ৰদ্ৰোহৰ পাপ দেখা পোৱা নাই। জনাৰ্দন, জানি শুনি কুলক্ষয়ী পাপত আমিনো নিজকে কিয় কৰিম জড়িত? নথম দূৰতে আঁতৰাই। সনাতন কুলধৰ্ম হ'ব যে বিনষ্ট, যদি হয় কুলক্ষয়। নাশ কৰে সমগ্ৰ কুলক, ধৰ্ম নষ্ট হলে অধৰ্মই। অধৰ্মৰ প্ৰাদুৰ্ভাৱ হলে ভ্ৰষ্টা হ'ব যত কুল নাৰী। কুল নাৰী যদি ভ্ৰষ্টা হয় বৰ্ণ সংকৰে থব চানি। লুপ্ত হ'ব পিণ্ডোদ্যক ক্ৰিয়া, যদি হয় বৰ্ণ সংকৰণ। কুল আৰু কুলনাশকাৰী সকলোৰে নৰকলে হ'ব যে পতন। কুলনাশকাৰী সকলৰ বৰ্ণ সংকৰ সৃষ্ট দোষে শাশ্বত জাতি ধৰ্মক
এইদৰে সমূলি বিনাশে। হে জনাৰ্দন, এই কথা জ্ঞাত আমাৰ, উচ্ছন্ন কুলধৰ্ম যাৰ, চিৰদিন নৰকত বাস হয় তাৰ। কি দুখৰ কথা! ৰাজ্যভোগৰ লোভে বশীভূত হৈ মহাপাপে পংকিত আমি, উদ্যত জ্ঞাতি ভাই বিনাশিবলৈ। এইদৰে নিৰস্ত্ৰ ক্ষণত মোক যদি হত্যা কৰে ধৃতৰাষ্ট্ৰ পুত্ৰগণে হাতে অস্ত্ৰ ধৰি, মোৰ বাবে সেই হ'ব কল্যাণকাৰী। সঞ্জয়ে ক'লে, এইদৰে ত্যাগ কৰি নিজ ধনুৰ পাণ ভাগি পৰা অৰ্জুনে ৰণৰ থলিতে সমৰ ৰথত সেয়া নীৰৱে বহিলে। एवमुक्तार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्, विसृज्य सशरं शापं शुकसंविघ्नम्।